চ' গাইছ এতিয়া আমি আহি গ'লোঁ গ্ৰন্থমেলা বাণিজ্য মেলা বুলি কয় চাবলৈ এয়া বাবলু কাপোৰ কিনিব চোৱা ভালকৈ চোৱা ইয়াৰ প্ৰাইচ অনলি 150 আপোনালোকে আহিব পাৰিব কেইদিনলৈকে আছে 10 তাৰিখ লাষ্ট আহিব পাৰিব আৰু বাকীখিনি দৃশ্য চাওঁ ঠিক আছে পোৱালি কি কিনিবা চাওঁ চেহেৰাটো এবাৰ দেখুৱাই দিয়া কি কিনিবা তুমি চাওঁ এই তই কি কিনিবি হাফ পেণ্ট চাই আছে নেকি কোনটো সোনকালে চিলেক্ট কৰা এইটো কিন্তু ভাল লাগিছে দেই এইটো ভাল লাগিছে এইটো বৰ ভাল লাগিছে চ' গেছ আমাৰ এইফালে বাবলু এটা হাফ পেণ্ট চিলেক্ট কৰিছে দেখুৱাই দিয়া কোনটো এটা হাফ পেণ্ট দেখুৱাই দিয়া সেইটো আৰু আমাৰ পোৱালি চিলেক্ট কৰিছে কোনটো সেইটো ঠিক আছে মই কিনিব বিচৰা নাই আৰু হাফ পেণ্টখিনি আছেই ঘৰত এইটো ভাল লাগিছেনে ভালকৈ চাইছোঁ এবাৰ ফাইনেলি আমাৰ বাবুলে হাফ পেণ্টটো কিনিব বোলে চাওঁ চেহেৰাটো এবাৰ কিনিবানে দিয়া দি দিয়া আৰু গাইছ বাকীখিনি দৃশ্য কেনেকুৱা হয় চাওঁ আৰু ফাইনেলি গাইছ আমাৰ এইফালে দেখুৱাই দিয়া কোনটো এইফালে বজাৰ চজাৰ কৰিলে যিমান হ'লেও গাইছ ভাল ছোৱালী দেখা নাই আৰু বহুত বেয়া লাগিছে ছোৱালী ইয়াত দেখাই নাই আগে পাছেতো গোটেই মেলাত ছোৱালী ভিৰ হৈ থাকে হয় নাই কোৱা আৰু গাইছ এইফালে চাব পাৰে ইমান ধুনীয়া কাপ চাপ দেখা পাইছে এইখিনি আৰু ইয়াত সকলোখিনি পাব আৰু এটা ভাল খবৰ ইয়াত আচাৰ পৰ্যন্ত দেখা গৈছে বিক্ৰী কৰা আৰু এইফালে ছোৱালীৰ বাবে গোটেইখিনি বস্তু পোৱা যায় এইফালে গাড়ী পুতলা চুতলা দাদা অকল ছোৱালী বস্তু পায় নেকি আৰু ইয়াত বইজৰ বস্তু নাই চাগে ন ইয়াত আকৌ ছোৱালী বস্তু আছে কি চাবা চাওঁ বোলা বেলেগ বস্তু মেলা লাগিছে এইফালে জুচ আৰু এইফালে অনলি অকল গাৰ্লছৰ বস্তু পোৱা যায় ছোৱালী আৰু গাইছ আছে ভাল দৃশ্য দেখোন চ' গাইছ কি হ'ল আমাৰ বাবুলে গাৰ্লফ্ৰেণ্ডলৈ এটা বস্তু গিফ্ট কৰিব বোলে তাকো বোলে ক্লিপ চাওঁ চেহেৰাটো এবাৰ বাবুল ভাল পাই যাব বোলা কিমান লাগিব ক্লিপ তোমাক আৰু আপোনালোকে গেছ কমেণ্ট কৰি যাব দৃশ্যখিনি দেখি কেনেকুৱা পাইছে আজি বহুত দিনৰ মূৰত আহিলোঁ বাবুল এইফালে চাই চাব পৰা আৰু গেছ ফাইনেলি আমাৰ গোটেইখিনি চাই হ'ল এইফালে দেখা পাইছে ইমান ধুনীয়া পৰিৱেশ একচুৱেলি কি হ'ল গাইছ আমাৰ ইয়াতে কেইজনমান মিচিং মানুহ আছিলে য'ত আপোনালোকৰ আমাৰ ট্ৰেডিশ্যনেল সাজটো বিকি আছিলে দেই মই জাষ্ট এনেই গ'লোঁ চাবলৈ গ'লোঁ কি দিছে বা ব্যৱহাৰ পাতি কেনেকুৱা তো ইমান ধুনীয়াকৈ এক্সপেক্ট কৰিলে মানে নিজৰে ভাল লাগি গ'ল মানে কৈছে মিচিং হৈ ভালকৈ পৰিচয়টো দিবা যে কিছুমান এনেকুৱা মানুহ আছে নিজৰ জাতিটোক পৰিচয় দিবলৈ বেয়া পায় চ' মোৰ ভাল লাগিছে এওঁলোকৰ ৰিয়েকশ্যনটো চাই ৰেছপনচিবিলিটিটো চাই বহুত ভাল লাগিলে আৰু গাইছ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া বৰ্তমান গৈ আছোঁ আমি ক'লৈ গৈ আছোঁ এতিয়া নিজৰ ৰেষ্টুৰেণ্টলৈ কাউণ্টাৰখনলৈ আন্ধাৰটো বেছি হ'ল কাউণ্টাৰৰ কিছুমান দৃশ্য চাওঁ আহক আৰু গাইছ ফাইনেলি আহি গ'লোঁ আমাৰ কাউণ্টাৰখনলৈ আৰু কাউণ্টাৰখন অপেনিং কৰা বহুত দিন হ'ল মই আগৰটো ভিডিঅ'ত দেখুৱাম বুলি কৈছিলোঁ কিন্তু পৰিস্থিতি গম পাই চাগে
আমাৰ বিদ্যুতৰ অৱস্থাটো। আৰু ফাইনেলি আজি দেখুৱাবলৈ চেষ্টা কৰিম কাউণ্টাৰখনৰ দৃশ্য। এয়া চাব পাৰে নিউ কাউণ্টাৰ। অ'পেনিং কৰা যে বেছি দিন হোৱা নাই, 20 দিনমান হ'ল চাগে ন দাদা? 20 দিনমান হৈছে কাউণ্টাৰখন অ'পেনিং কৰা। এইখিনি আপোনালোকে চাব পাৰে দৃশ্য অতুলনীয় একদম। গাইছ আশা কৰোঁ ভালে পালে চাই বহুত। সেয়া আৰু গাইছ ঠিক আছে, নেক্সট ভিডিঅ' লগ পাম। আজিলৈ ইমানে, বাই বাই।